Hello students, welcome back to the channel. আজি আমি ক্লাস 10 ম্যাথমেটিক্সৰ চেপ্টাৰ এড স্টাৰ্ট কৰিব গৈ আছো ইন্ট্ৰোডাকশন টু ট্ৰিকোনোমেট্ৰি। ওকে, এইটো চেপ্টাৰটো বহুত ষ্টুডেণ্টে বহুত হাৰ্ড পায়, কিন্তু মই এই ভিডিঅ'টোত তোমালোকক কিছুমান বেসিক কথা, যিবিলাক ইম্পৰ্টেণ্ট কথা এই চেপ্টাৰটো স্টাৰ্ট কৰাৰ আগতে জানিবলগীয়া কথাবিলাক আছে, সেইবোৰ ইয়াত বুজাম বা তোমালোকক কম। সেই কথাবিলাক তোমালোকে ভালকৈ মন দি যাবা। এইবিলাক কথা তোমালোকে ভালকৈ জানি ল'লে এই চেপ্টাৰটো স্টাৰ্ট কৰাৰ আগতে, এক্সাৰসাইজ 8.1 স্টাৰ্ট কৰাৰ আগতে এইবোৰ কথা তোমালোকে ভালকৈ জানি ল'লে এই চেপ্টাৰটো কৰা তোমালোকৰ ভেৰি ইজি হৈ যাব। ওকে, তো বলা চেপ্টাৰটো স্টাৰ্ট কৰোঁ। তো প্ৰথমতে এই চেপ্টাৰটো স্টাৰ্ট কৰাৰ আগতে ত্ৰিভুজৰ বিষয়ে কিছুমান কথা জানিব লাগিব। ওকে, তো এইটো চেপ্টাৰত আমি যিমানবিলাক অংক হ'ব সেই অংকবিলাক আমি সমকোণী ত্ৰিভুজত কৰিম। ওকে, সমকোণী ত্ৰিভুজৰ ওপৰত এপ্লাই হ'ব। ইয়াত আমি কিছুমান ত্ৰিকোণমিতিয় অনুপাত পাম, যেনেকুৱা সাইন, কস, টেন, কট, সেক, কসেক, এইবিলাক আমি সমকোণী ত্ৰিভুজত এপ্লাই কৰিম। ওকে, তো এটা সমকোণী ত্ৰিভুজ আকো। সৰি, ত্ৰিভুজটো অলপ বেকা হৈছে, বুজিবৰ কাৰণে হৈ যাব। ইয়াত চোৱা ইয়াত যদি মই নাম দিওঁ এ বি চি, তেন্তে চোৱা ইয়াত বি কোণটো কি কোণ হ'ব? সমকোণ, হয়নে? আৰু ইয়াত এ কোণটো হ'ব আমাৰ সূক্ষ্ম কোণ বা 90 ডিগ্ৰীকৈ সৰু কোণ, হয়নে? এ কোণটো সূক্ষ্ম কোণ। তো এ কোণৰ কাৰণে এ কোণৰ লগত যোনটো বাহু লাগি থাকিব তাক আমি বুলি ক'ম ভূমি বুলি ক'ম, বা এ কোণৰ সন্নিহিত বাহু বুলি ক'ম। ওকে, আৰু যোনটো আমাৰ যেতিয়া আমি চি কোণৰ কথা ক'ম, যদি আমি চি কোণটো লওঁ, চি কোণৰ বাবে তাৰ ভূমিটো হ'ব বি চি আৰু তাৰ উচ্চতাটো হ'ব এ বি। ওকে, আৰু যদি আমি এ কোণটো লওঁ, তেন্তে এ কোণৰ লগত যোনটো বাহুটো লাগি থাকিব সেই বাহুটো হ'ব আমাৰ ভূমি, আৰু তাৰ বিপৰীত বাহুটো এ কোণৰ বিপৰীত বাহুটো এইটো হ'ব আমাৰ কি হ'ব? উচ্চতা। ওকে, ঠিক একেদৰে আৰু একবাৰ কৈ আছোঁ, চি কোণৰ বাবে যদি চি কোণটো লওঁ, তেনে চি কোণৰ লগত যোনটো আমাৰ বাহুটো টাচ হৈ আছে সেই বাহুটো হ'ব আমাৰ ভূমি, আৰু তাৰ চি কোণৰ বিপৰীত বাহুটো হ'ব আমাৰ উচ্চতা। ওকে, আৰু আমি এ চিটো জানোৱে, হয়নে? 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হ'ব আমাৰ অতিভুজ। ওকে, তো যদি মই এ কোণক লওঁ, তো এ কোণৰ বাবে আমাৰ বি চিটো হ'ব পি, বা পাৰপেণ্ডিকুলাৰ ইংলিছত, হয়নে? পি বুলি ক'ম, আৰু অসমীয়াত হ'ব আমাৰ উন্নতি বা উচ্চতা। ওকে, আৰু এ কোণৰ কাৰণে এ বিটো হ'ব আমাৰ বেছ, হয়নে? ভূমি, আৰু এ চিটো আমাৰ এইচ, হাইপটেনিয়াছ বা অতিভুজ। ওকে, এইটো হ'ব আমাৰ অতিভুজ, এইটো হ'ব আমাৰ ওকে, এইটো এ কোণৰ বাবে। কিন্তু যদি আমি চি কোণটো লওঁ, তেতিয়া চি কোণৰ বাবে হ'লে এইটো আমাৰ এ বিটো হৈ যাব পি, উচ্চতা হৈ যাব, আৰু বি চিটো হৈ যাব আমাৰ বি। ওকে, যদি মই চি কোণটো এনেকৈ লওঁ, যদি মই চি কোণৰ কথা কওঁ, এ বি চি, এইটো চি কোণৰ বাবে আমাৰ বি চিটো হৈ যাব বেছ। ওকে, আৰু আমাৰ এ বিটো হৈ যাব আমাৰ পি, উচ্চতা। ওকে, আৰু যোনটো আমাৰ অতিভুজটো থাকিব, অতিভুজটো সদায় অতিভুজে থাকিব এইচ। ওকে, তো এই কোণ দুটাৰ বাবে আমাৰ ভূমি আৰু উচ্চতাটো বেলেগ বেলেগ হ'ব পাৰে। ওকে, এই কথাটো জানি ল'বা। বি মানে বেছ, পি মানে পাৰপেণ্ডিকুলাৰ, আৰু এইচ মানে হাইপটেনিয়াছ বা অতিভুজ, ভূমি আৰু উচ্চতা। ওকে, তো ইয়াত পি বি এইচ এই তিনিটা যোনটো আখৰ আছে, তোমালোকে এইটো মনত ৰখাই ল'ব লাগে, কাৰণ এতিয়া আমি এইটো সূত্ৰত ইউজ কৰিম, পি বি এইচ। মানে এতিয়া আমি ত্ৰিকোণমিতিত অনুপাত যেতিয়া লিখিম, তেতিয়া মই এইটো পি বি এইচ এই তিনিটা ইউজ কৰিম। ওকে, মই অসমীয়াত ভূমি, উচ্চতা, অতিভুজ যিটো লিখি নাথাকোঁ, সেইটো লিখি থাকিলে অংকটো কৰা অলপ শ্ল' হৈ যায়, কাৰণ লিখি থাকিব লাগে, কিন্তু ডাইৰেক্ট আমি পি বি এইচ লিখি দিলে লিখিবলৈ অলপ স্পীড হৈ যায়। ওকে, তো এতিয়া আমি কিছুমান ত্ৰিকোণমিতিক অনুপাত চাম। প্ৰথমতে তোমালোকে পাবা সাইন এ। ওকে, তোমালোকে পাবা সাইন এ। এটা সাইন এ মানে এই ত্ৰিকোণমিতিক অনুপাতটো কি হ'ব? পি বাই এইচ, মানে উচ্চতাৰ আৰু অতিভুজৰ অনুপাত।
ওকে ইয়াত চোৱা সাইন এ যদি আমি এইটো ত্ৰিভুজ চাওঁ এইটো এ কোণৰ বাবে হয়নে সাইন এ তো এইটো কোণৰ বাবে পি পি বাই এইচ সাইন এ সদায় পি বাই এইচ হয় ওকে তো তোমালোকে এইটো মনত ৰাখিব লাগিব পি এইচ বি তো সাইন এ পি বাই এইচ পি মানে ইয়াত চোৱা কি বাহু আছে বি চি ওকে ইয়াত হৈ যাব আমাৰ বি চি আৰু এইচ মানে এইচটো সদায় একেই হ'ব এ চি হাইপটেনিয়াছ হয়নে তো ইয়াত আমাৰ সাইন এ হৈ গ'ল আমাৰ পি বাই এইচ ইকুৱেল টু বি চি বাই এ চি ঠিক একেদৰে সাইনৰ উল্টা কচেক কচেক এ যদি আমি এ কোণৰ বাবে চাওঁ কচেক এ তো সাইনৰ উল্টা কচেক সাইন হ'ল পি বাই এইচ তো আমাৰ কচেক হ'ব এইচ বাই পি এইচটো ওপৰত হ'ব আৰু পিটো তলত তো এইচটো কি আছিল আমাৰ এ চি চোৱা এইচ এ চি আৰু পি মানে এইটো আমাৰ হ'ব বি চি হয়নে ঠিক একেদৰে আকৌ যদি আমি সাইনৰ চি লওঁ চি কোণটো লওঁ সাইন চি কোণটো লওঁ সাইন চিটো আমাৰ পি বাই এইচ হ'ব এইটো চোৱা সাইন চি কোণৰ বাবে এতিয়া চি কোণৰ বাবে আমাৰ পি কোণটো হ'ব পি কোণ এতিয়া পি আমাৰ বি চি নহ'ব এতিয়া আমাৰ পিটো হ'ব এইটো কাৰণ যোনটো চি কোণৰ লগত লাগি আছে এইটো হ'ব আমাৰ বেছ হৈ যাব হয়নে ভূমি হৈ যাব আৰু তাৰ বিপৰীত বাহুটো হৈ যাব আমাৰ উচ্চতা তো সাইন চিৰ কাৰণে চি কোণৰ বাবে আমাৰ উচ্চতাটো হ'ব এ বি এটা হ'ব আমাৰ এ বি আৰু এইচ মানে হাইপটেনিয়াছ অতিভুজটো হ'ব আমাৰ এ চি এ থাকিব হয়নে ডিফাৰেঞ্চটো চাইছা এইটো চোৱা সাইন এ চোৱা পি বাই এইচ বি চি বাই এ চি আৰু সাইন চি চোৱা পি বাই এইচ আমি কি পাইছোঁ এ বি বাই এ চি তো ঠিক একেদৰে ইয়াত কচেক চি ইয়াৰ উল্টা হৈ যাব এইচ বাই পি ইয়াত আমি কি লিখিব পাৰিম ইয়াৰ উল্টাটো এ চি ওপৰত আৰু এ বি ওকে এইটো হৈ গ'ল আমাৰ সাইনৰ কথা এতিয়া সাইনৰ পিছত আহিব আমাৰ সাইন আৰু কচেকৰ হৈ গ'ল সাইনৰ পিছত আমি পাম কচ এ সাইন এ মানে পি বাই এইচ কচ এ মানে বা কচ থিটা মানে বি বাই এইচ এটা থিটা চিটা কৈ আছোঁ তোমালোকে ভয় খাব নালাগে ইয়াত আগত আমি অংক কৰি গৈ থাকিলে তোমালোকে ইজিলি বুজি পাই যাবা ওকে এতিয়া মই যি কথা কৈ আছোঁ ইয়াত ধ্যান দিয়া তো কচ এ মানে আমাৰ হৈ যাব বি বাই এইচ সাইন এ মানে আমাৰ পি বাই এইচ আৰু কচ এ মানে বি বাই এইচ এইটো চোৱা কচ এ কোণৰ বাবে চোৱা এ কোণৰ বাবে আমাৰ বি মানে ভূমি কোণটো হ'ব এ বি হ'ব হয়নে তো বিৰ ঠাইত আমি লিখিব পাৰিম এ বি আৰু এইচ মানেতো এ চি হয়নে চাব পাৰা এইচ মানে এ চি হয়নে এ চি হ'ল বুজি পালা তো কচৰ উল্টা হ'ব আমাৰ চেক এ হ'ব আমাৰ বি বাই এইচ আছিল এইচ বাই বি হ'ব আমাৰ এইচ হয় এ চি আৰু বি এ বি ওকে এইটো হৈ গ'ল আমাৰ কচ তো ঠিক একেদৰে কচ চি যদি আমি চাওঁ কচ চি এইটো বি বাই এইচ ওকে ইয়াত চোৱা কচ চি কোণৰ বাবে চোৱা চি কোণৰ বাবে আমাৰ বেছ কোণটো হ'ব যোনটো চি কোণৰ লগত লাগি থাকিব বাহুটো এইটো আমাৰ বেছ এইটো হৈ যাব আমাৰ বি চিটো বেছ হয়নে বি চি এইটো হ'ব আমাৰ বি চি আৰু এইচ মানে হাইপটেনিয়াছ অতিভুজটো আমাৰ এ চি থাকিব তো ইয়াত আমাৰ চেক চি ইকুৱেল টু হৈ যাব এইচ বাই বি মানে ইয়াৰ উল্টা হৈ যাব বি বাই এইচ তো এইচ বাই বি আমাৰ হৈ যাব এইটো এ চি বাই বি চি এইটো হৈ গ'ল আমাৰ কচ আৰু চেক কোণৰ ত্ৰিকোণমিতি অনুপাত এটা লাষ্টত থাকিব আৰু এটা পাবা টেন আৰু কট ওকে এইটো পাবা তোমালোকে টেন এৰ সূত্ৰটো হ'ব আমাৰ পি বাই বি ওকে টেন এৰ সূত্ৰটো হ'ব মই আৰু একবাৰ এতিয়া লিখি দিম টেন এ হ'ব আমাৰ পি বাই বি ইয়াত চোৱা টেন এ কোণৰ বাবে আমাৰ পি কোণটো হ'ব পিটো আমাৰ বি চি হ'ব আৰু বি এ বি এ কোণৰ বাবে বি চিটো হ'ব আমাৰ পি তো আমি ইয়াত পিৰ ঠাইত লিখিম আমি বি চি আৰু বিৰ ঠাইত লিখিম এ বি ওকে আৰু টেনৰ উল্টা হ'ব আমাৰ কট এ তো এইটো আমাৰ পি বাই বি হ'লে এইটো হ'ব আমাৰ বি বাই পি ওকে তো বি চোৱা বি আমাৰ কি আছিল ইয়াত এ বি আছিল তো এ বিটো আমাৰ ওপৰত হৈ যাব আৰু বি চিটো তলত হৈ যাব ওকে তো ঠিক তেনেদৰে আমি যদি টেন চি লওঁ টেন চি পি বাই বি এ থাকিব এইটো টেন চি কোণৰ বাবে এইটো হৈ যাব আমাৰ বি চিটো হৈ যাব বেছ আৰু এ বিটো হৈ যাব আমাৰ পাৰপেণ্ডিকুলাৰ হয়নে তো উচ্চতা তো আমাৰ পি হ'ব আমাৰ এ বি
পি হ'ব এ বি আৰু বি বেছ হ'ব আমাৰ চি কোণৰ বেছ হ'ব বি চি, এইটো হৈ যাব আমাৰ বি চি। ইয়াত কট চি যদি আমি চাওঁ ইয়াত হৈ যাব আমাৰ বি বাই পি, ইয়াৰ উল্টা বি চিটো ওপৰত আহি যাব আৰু এ বিটো তলত। তো এইটো 6টা চাইন কছ টেন সেইফালে কছেক চেক কট, এইটো 6টা আমাৰ ত্ৰিকোণমিতি অনুপাত। অ'কে, চ' এই 6টা ত্ৰিকোণমিতি অনুপাত তোমালোকে মুখস্থ ৰাখিব লাগিব, তেতিয়াহে তোমালোকে ইয়াৰ আগৰ অংকবিলাক কৰিব পাৰিবা। অ'কে, এতিয়া চোৱা এইটো ত্ৰিভুজৰ কাৰণে এ কোণৰ বাবে এইটো আমাৰ হৈ যাব পি, এইটো হৈ যাব বি আৰু এইটো হৈ যাব আমাৰ এইচ। অ'কে, তো চাইন চোৱা চাইন এ সদায় আমাৰ হয় পি বাই এইচ। অ'কে, অতিভুজৰ উচ্চতা আৰু তাৰ অতিভুজৰ অনুপাত, ত্ৰিভুজটোৰ উচ্চতা আৰু অতিভুজৰ অনুপাত চাইন এ, আৰু কছ এ হয় আমাৰ পি এইচ, আমাৰ হ'ব বি এইচ। অ'কে, কছ এ হ'ব আমাৰ বি এইচ আৰু পাছত আমি পাম টেন এ হ'ব আমাৰ পি বাই বি। অ'কে, তো তোমালোকে মনত ৰাখিব লাগিব চাইন এ পি বাই এইচ, কছ এ বি বাই এইচ আৰু টেন এ পি বাই বি। ইয়াতে কোনোবাই ট্ৰিক ইউজ কৰে, কেনেকুৱা বুলি ক'লে এইটো ওপৰটো পণ্ডিত বুলি কয়, পণ্ডিত বদ্ৰী প্ৰসাদ পি বি পি পণ্ডিত বদ্ৰী প্ৰসাদ আৰু তলত হৰ হৰ ভোলে। অ'কে, তোমালোকে এনেকুৱা মনত ৰাখিব পাৰা পি এইচ, এইটো বি এইচ আৰু এইটো হৈ গ'ল আমাৰ পি বি। তো ওপৰত চাইনৰ কাৰণে হ'ব পণ্ডিত, কছৰ কাৰণে বদ্ৰী আৰু টেনৰ কাৰণে প্ৰসাদ, পণ্ডিত বদ্ৰী প্ৰসাদ আৰু তলত হৰ হৰ ভোলে। এইটো ট্ৰিক হিচাপে তোমালোকে মনত ৰাখিব পাৰা। এতিয়া চাইনৰ কছৰ যেতিয়া আমাক ওলাব ক'ব কছ এটো হৈ যাব কছেক এটো হ'ল আমাৰ চাইনৰ উল্টা। অ'কে, যদি চাইনত পি বাই এইচ হয় তো আমাৰ কছেকত হ'ব এইচটো ওপৰত আহি যাব পিটো তলত। ঠিক তেনেদৰে কছৰ উল্টা হ'ব আমাৰ চেক এ হ'ব আমাৰ এইচটো ওপৰত আৰু বিটো তলত। ঠিক তেনেদৰে টেনৰ উল্টা হ'ব আমাৰ কট এ আমি পাম পি বাই বি আছিল হয়নে টেন, তো আমি ইয়াত হ'ব বি বাই পি। অ'কে, তো এই 6টা ত্ৰিকোণমিতি অনুপাতটো তোমালোকে মনত ৰাখিব লাগিব, তেতিয়াহে ইয়াৰ আগৰ এক্সাৰচাইজবিলাক তোমালোকে কৰিবলৈ পাৰিবা। অ'কে, চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং। ইয়াৰ পাছৰ ভিডিঅ'ত মই এক্সাৰচাইজবোৰ কৰি দিম। অ'কে, 8.1 এক্সাৰচাইজটো আমি ষ্টাৰ্ট কৰি দিম। চ' ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চাই থাকিবা। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং। যদি চেনেলটো নতুন আহিছে তেনে ছাবস্ক্ৰাইব কৰি দিবা। অ'কে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে কিবা বুজি পোৱা নাই তেন্তে তোমালোকে কমেণ্টতো সুধিব পাৰা। অ'কে, মই যদি কিবা বুজাবলগীয়া থাকে তেনে নিউ এটা ভিডিঅ' বনাই বুজাবলৈ চেষ্টা কৰিম।